নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে মাটি-বাৰী সংক্ৰান্তীয় ডাঙৰ খবৰ। আহি আছে বসুন্ধৰা 3.0। মাটি-বাৰীৰ কাম-কাজক লৈ ডাঙৰ খবৰ। শীঘ্ৰে মুকলি হ'ব বসুন্ধৰা 3.0। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি-বাৰী সম্পৰ্কীয় সকলো কাম-কাজ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি বটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইনযোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম-কাজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে এই ডাঙৰ খবৰ। মাটি-বাৰী কাম-কাজক লৈ ডাঙৰ খবৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে বৰপেটা ৰোডত ভয়ংকৰ অগ্নিকাণ্ড, ব্যাপক ক্ষয়ক্ষতি। পুৱাই বৰপেটা ৰোডত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। গীতাঞ্জলি ইলেক্ট্ৰনিক নামৰ দোকানত লাগিল জুই। 10খন অগ্নিবাপক বাহিনীৰ বাহন উপস্থিত হৈছে ঘটনাস্থলীত। বৰপেটা সৰভোগ বৰপেটা ৰোডত পাঠশালা আদিৰ পৰা আহিছে বাহন। জুইত প্ৰায় 5 লক্ষাধিক টকা সা-সামগ্ৰী ভস্মীভূত। পাইকাৰী ইলেক্ট্ৰনিক সামগ্ৰীৰ দোকান আৰু গুদামত লাগে জুই। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ। জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে অগ্নিবাপক বাহিনীয়ে। আজিৰ তৃতীয়টো খবৰ হৈছে বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা হ'ব পাৰে ইজৰাইল। 24 ঘণ্টাত ভয়ংকৰ আক্ৰমণ চলিব ইজৰাইলত। মধ্যপ্ৰাচ্যত ব্যাপক উত্তেজনা অব্যাহত। হামাছ আৰু ইজৰাইলৰ সেনাধ্যক্ষৰ মাজত মৃত্যুৰ পিছতে বৃদ্ধি উত্তেজনা। অস্ত্ৰ-শস্ত্ৰৰে সাজু হৈছে ইৰাণ। এপ্ৰিল মাহত আক্ৰমণতকৈও ভয়ংকৰ আক্ৰমণ হ'ব এইবাৰৰ। ইছলামিক প্ৰশাসনে ইজৰাইল আক্ৰমণৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ। ইৰাণৰ আক্ৰমণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ পৰামৰ্শ ফ্ৰান্স আৰু জাৰ্মানীৰ। যুক্তৰাষ্ট্ৰৰ পৰামৰ্শ নামানে ইৰাণে। এফালে ইৰাণৰ সৈতে প্ৰত্যাক্ৰমণৰ বাবে সাজু হৈ উঠিছে ইজৰাইল। সকলো সৈন্যক অস্ত্ৰ-শস্ত্ৰৰে যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ ইজৰাইল প্ৰশাসনৰ। আমেৰিকাৰ পৰা প্ৰেৰণ কৰা শক্তিশালী মিছাইলৰ সৈতে সাজু ইজৰাইলী সেনা। হিজবুল্লাহক বাধা দিবলৈ লেবাননৰ সীমান্ততো হাজাৰ হাজাৰ ইজৰাইলী সেনাই পাতিছে বাহৰ। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।